যদি আপোনালোকক কোনোবাই কয় সোধে যে সৌৰভ নামৰ ল'ৰাটো এই যে 20 জন ল'ৰা আছে বা 20 জন মানুহ আছে তাৰ মাজত সৌৰভ নামৰ ল'ৰাটো আছেনে, তেতিয়া আপুনি কি ক'ব? প্ৰথম আপুনি নিজক চিন্তা কৰিব, নিজক বিচাৰ কৰিব যে মই সৌৰভক জানো নে নেজানো। প্ৰথমে সেইটোৱে হয়, যেতিয়া ব্ৰেইনে সৌৰভক চিনি পায়, মানে জানে, ৰেকৰ্ড আছে, তো তেতিয়াহ'লে ক'ব যে সৌৰভ আছে আৰু সৌৰভ নাই। আচলতে তাৰ আগত কি হৈছে, সৌৰভ জানা সৌৰভ আছে নে নাই কথাটো কোৱাৰ আগতে আমাৰ হৈছে যে সৌৰভক মই জানি ললো যে সৌৰভ এনেকুৱা হয়, সৌৰভ কলা হয়, সৌৰভ বগা হয়, সৌৰভ এইটো ল'ৰা হয়, মই নিশ্চিত হয়, আৰু নিশ্চিত হয় কাৰণে মই ক'ব পাৰিছো সৌৰভ আছে, সৌৰভ নাই। ঠিক তেনেকৈয়ে যদি মই আধ্যাত্মিকতাই কি কথা কৈছে, উপনিষদে কি কথা কৈছে, ভাগৱত গীতাই কি কথা কৈছে সেইটো নাজানিলো, আৰু নাজানি পেলাই মই আছে বুলি মানি আছো বা মই নাই বুলি মানে নিষেধ কৰি আছো, সেইটো দুইটাই সমানে ভ্ৰম। নাজানাকে সৌৰভ কোন হয় মই নাজানিলো আৰু নাজানি পেলাই কৈ দিলো যে সৌৰভ আছে বুলি কোৱাটো সমানেই ভ্ৰম। তেওঁ নাজানো বুলি প্ৰত্যাখ্যান কৰাজনতকৈ বহুত কোনো কাৰণে উচ্চ নহয়, দুইজনেই ভ্ৰম। সেইকাৰণে জানাৰ পৰা আৰম্ভণি হয়, মানাৰ পৰা নহয়।